কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আজি আমি কলৈ যাওঁ আপোনালোকক দেখাই আছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। গাইজ, এতিয়া মই আছোঁ পাটাচাকুছিত। তো কিয় আছোঁ আপোনালোকে নিশ্চয় গম পাবই। আজি আমি চাব যাম বুলি ভাবিছোঁ ৰঘুপতি। তো কেনেকুৱা লাগে মানে চাই আপোনালোকক জনাই আছোঁ। তো মোৰ লগত আছে লভিতা, এইটো ৰখি আছে। মোৰ কম্পিউটাৰৰ ক্লাছ আছিল, তো ক্লাছটো কৰি যাওঁ বুলি ভাবিলোঁ এনেয়ে। তো ব্লগটো বেছি দীঘলীয়া নহয়, তো আপোনালোকে চাই থাকিব শেষলৈ। গাইজ, আমি দুটা এতিয়া আছোঁ বাছ ৰখি, বাছ অহা নাই, ৰখি আছোঁ। চাবি মানে আজি না খাম ফুৰা দে। ৰখতে ফাইনেলি বাছ আহি গ'ল। এয়া বাছত উঠিলোঁ, উঠি কেনে চিট পাই গ'লোঁ। গাইজ, আমি ঠেকচে কিবা কৰি পালোঁ আৰু আহি কিবা কৰি পালোঁ। আজি আৰু ৰঘুপতি চামহে চাম, জিংকে নহওক ৰখি থাকিম লাগে। তথাপিতো বন্ধ নহয়, চামে চাম আৰু পাঠশালাৰ পৰিৱেশ। এয়া চিনেমা হল আহি গ'লোঁ, অজস্ৰ মানুহ। আজি টিকট পাম না নাপাম আশা নাই, তথাপিতো ট্ৰাইটো কৰি চাওঁ আৰু। এতিয়া খুলি দিয়া মানুহ ৰঘুপতি চব আহি গাইজ, আমি দোকানৰ ওচৰত বহি থাকিব লগা হৈছে। 2টাৰ পৰাহে আৰম্ভ। বহুত মানুহ লাইন ধৰিয়ে আছে, কিন্তু অহা নাই। তো বহু অপেক্ষাৰ মূৰত কিবা কৰি গেট খুলি দিলে, আৰু গেট খুলি কেনে টিকট ল'বলৈ মানুহ লাইন পাতিবলৈ ধৰিলে। আমিও ধৰিছোঁ, চামহে চাম। আমি এতিয়া ৰঘুপতি চাম মানে চাম। এতিয়া সোমাব দিছে, তো আমি সোমাই লওঁ আৰু কেনেকুৱা লাগে আপোনালোকক সকলোখিনি জনাই আছোঁ। তো চাই থাকক শেষলৈ। দে আৰু আহিলি দে একদম। তো ৰঘুপতি আৰম্ভ হৈ গ'ল। এইটো প্ৰথম চিন, পুৰা হিৰোৰ এন্ট্ৰি। দে ৰবিদা ফালি দিছি পুৰা। এইখিনিতে 1 ঘণ্টা গ'ল আৰু এতিয়া অলপ বিৰতি দিলে। তো কোনোবাই কিবা খাই খাবা দিলে আৰু। এই বুঢ়াৰ এক্টিং আৰু মজা হৈছে দে, ক'ব লাগিব। তো চাওঁতে শেষ হৈ গ'ল ৰঘুপতি, কিন্তু মজা লাগছি আৰু একদম ফালি দিছি পুৰা ভাল লাগছে চাই। তো এতিয়া ঘৰতে যাওঁ আমি। ফাইনেলি গাইজ, আমি ৰঘুপতি চালোঁ, মজা লাগিল। কেনে লাগিল ৰঘুপতি চাই? মজা ফালি দিছে একদম, ৰবিদাই ফালি দিছিল। ব্লগটো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ৰঘুপতিও দেখি দিম ব্লগত। বাই বাই।